হেল্ল' 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 ডক্টৰ অনৰজ্যোতি হয়। বৰদলৈ নেকি? হেল্ল' ডক্টৰ অনৰজ্যোতি বৰদলৈৰ লগত কথা পাতিছে নেকি বাৰু? হয়, কৈ আছোঁ। আচ্ছা, আপুনি ঘৰত আছেনে ক'ত আছে? হা? আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনাৰ লগত কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি হৈছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল' মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা হেল্ল' প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। মই শিখ বেদৰ পৰা কৈ আছোঁ। চিক বেড? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছেনে নাই এতিয়া কোনে কৈছে? কওকচোন। নহয়, বুজি পাইছেনে নাই কোনে কৈছোঁ? কথাটো কওকচোন কি আছে? নহয়, কথাটো মই কওঁ, আগতে বুজি পাইছেনে নাই? কথাটো ক'লেহে বুজি পাম, একো কোৱাই নাই। নহয়, পাপা বুলি কওঁতে বুজি পাইছেনে নাই? বুজি পাইছোঁ বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই শিখ বেদত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া। আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ, কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। এতিয়া ক'ত আছানো তুমি? মই আছোঁ যোৰহাটত। ক'ত? যোৰহাটৰ ক'ত? যোৰহাটৰ মই এই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছোঁ। আচ্ছা। ইম্পৰ্টেণ্ট কথাটো মানে কি, যে ইমান দিন দেখা নাই, সেইটো যদি তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই। আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচাৰ হেল্পো নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপণ্ডটো কেনেকৈ দিয়, সেইটো তোৰ ওপৰত কথা। তই কি ৰেচপঞ্চ দিয়, সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা। মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুখকেইখন অকণমান চাব বিচাৰিছোঁ। তোৰ পৰিয়ালনো কি হৈছে, কি নাই হোৱা, তাহাঁতক এবাৰ চাব পালে মই অন্ততঃ শান্তিত মৰিব পাৰিম।